Hello everyone, welcome back to my YouTube channel DEWAN Sir Tutorial. DEWAN Sir Tutorial YouTube channel to লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে টেট সম্পৰ্কীয় এটা জৰুৰী আপডেট আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ ওলাইছো আৰু আপোনালোকে যিসকলে চেনেলটোত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব আৰু ভিডিওটো অলপ স্কিপ নকৰি শেষলৈকে চাব। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। এই নোটিফিকেশনটোৰ জৰিয়তে এই পাব্লিক নোটিছটোৰ জৰিয়তে এখিনি কথাই ক'ব বিচৰা হৈছে যে আগন্তুক 2 বছৰলৈকে অসম টেট পৰীক্ষা অনুষ্ঠিত নহব। BTC ডিস্ট্রিক্ট আৰু 6 শিডিউলড এৰিয়াৰ যিখিনি ডিস্ট্রিক্ট সেইখিনিৰ বাহিৰে বাকি গোটেই অসমত আৰু আগন্তুক 2 বছৰলৈ CTET ৰ জৰিয়তে টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে। সো ইয়াত লিখিছে it is all the information for all the general public and the intending candidates that the state teacher eligibility test conducted by the government of Assam shall not be conducted in the state, excluding the BTC district and 6 scheduled districts of the state for the next 2 years, and the intending candidates are advised to appear in CTET conducted by the central government and participate in the state government recruitment process for teachers on attaining eligibility and until further order. গতিকে পৰৱৰ্তী নোটিফিকেশন নোলোৱালৈকে CTETৰ জৰিয়তে টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছে। আজিৰ ভিডিওটোৰ জৰিয়তে মই এখিনি কথা আপোনালোকৰ সৈতে শেয়াৰ কৰিলো। গতিকে আপোনালোকে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ সৈতে থাকিবলৈ অনুৰোধ জনালো। থ্যাংক ইউ।